গহপুৰৰ ফালে এটা সৰু ল'ৰা হুবহু জুবিন গাৰ্গ কথা ষ্টাইল জুবিন গাৰ্গ আপোনাৰ গুৰু মনাদি মানে মাধৱ সি বহু মঞ্চলৈ তাক মাতিছে জুবিন দাৰ ষ্টাইলত কথা কয় তাহাঁতক লক্ষ্য কৰিছে জুবিন দাৰ কেনেকুৱা লাগে না সেইটো পাগল হ'ব প্ৰথম কথা বিকজ তাৰ সাইকোলজিত মোক সোমাই লৈছেতো কাৰণ সি গান নাগালেতো জুবিন গাৰ্গ হ'ব নোৱাৰে মিমিক্ৰি আৰ্টিষ্টটো নহয় প্ৰথম কথা সৰু ল'ৰা এটা ডাঙৰ ল'ৰা হ'লে মই গালি পাৰিলোহেঁতেন তাক গালি পাৰিব নোৱাৰোঁ এতিয়া সৰু ল'ৰা কিন্তু সেইটো যদি বুষ্ট আপ কৰি থাকে তাক সি পাগল হৈ গৈ থাকিব লাষ্টত হস্পিটেলত যাব চিধা কথা কৈছোঁ চ' সেইটো তাক কৰিব নাপায় সি যিটো বস্তু তাক সেইটো হ'বলৈ দিব লাগে সি মোৰ কথা ক'লে মোৰ নিচিনাই কথা ক'লে জুবিন গাৰ্গ নহয় সেইটো যে তাৰ মূৰত সোমাই দিয়ে যে অঁ তই সি বলিয়ে হৈ যাব অলপ পিছত গান গালে বেলেগ কথা এতিয়া মৰিগাঁও ল'ৰা এটা আছে সি ভইচটো অলপ মোৰ নিচিনা তাৰ সি ধুনীয়া গান গায় সি মোক লগ কৰি চাইছে মই কৈছোঁ তই ভাল গান গাৱ বঢ়িয়া গায় মই কৈছোঁ যে মই চিনেমাত গোৱাম ক'ৰবাত সেইটো বেলেগ কথা কিন্তু কথা কৈ পেলাই ইউ কেনট বি জুবিন গাৰ্গ ইট ইজ লাইক মিমিক্ৰি আৰ্টটো বেলেগ মিমিক্ৰি আৰ্টে মোৰো কৰিব তোমাৰো কৰিব অমিতাভ বচ্চনৰো কৰিব ৰাজকুমাৰে কৰিব হা আমজাদ খানৰো কৰিব দেটছ এন আৰ্ট বাট হি ইজ নট ফলোয়িং দেট হি ইজ অনলি ফলোয়িং মি গতিকে সেইবিলাক বস্তু বুষ্ট আপ কৰিব নাপায় আপোনাক অন্ধভাৱে ভাল পায় ভাল পোৱাটো বেলেগ কথা ভাল পাই থাকক কিন্তু যদি চাইক'লজিত মই সোমাই যাওঁ সি জীৱনত একো হ'ব নোৱাৰে কিন্তু তাক এতিয়া আপুনি কি উপদেশ দিব পঢ়া শুনা কৰক বা আগুৱাই যাওক আগুৱাই যাওক ক্লাছ 9ত পঢ়ে জুবিন গাৰ্গ হ'বলৈ কি আছে সি মোৰ ধৰণে কথা পাতিলে তেনেকৈ নহয় বহু শিল্পীৰ সপোন থাকে মই জুবিন গাৰ্গ হ'ম কিন্তু জুবিন গাৰ্গে মঞ্চত কৈছে জুবিন গাৰ্গ হ'বলৈ কিমান কষ্ট কিমান সাধনা কিমান ত্যাগ লাগে অকণমান যদি কৈ দিয়ে